ইয়াৰ বিষয়ে ৬ষ্ঠ খ্ৰীষ্টপূৰ্বৰ চীনা কাব্য সংকলন ক্লাছিক অফ ওটছত উল্লেখ আছে। ৪,০০০ বছৰ পূৰ্বৰ পৰাই চীনা আৰু দক্ষিণ এছিয়াত ই ঔষধ হিচাপে ব্যৱহাৰ হৈ আহিছে। বহু শতিকা জুৰি আয়ুৰ্বেদিক চিকিৎসাত ই ব্যৱহাৰ হৈ আহিছে। ভাৰতত ইয়াৰ ৯০টাতকৈও অধিক প্ৰকাৰৰ পোৱা যায়। ৯,০০০ খ্ৰীষ্টপূৰ্বৰ আগৰ পৰাই দক্ষিণ এছিয়াত ইয়াক উৎপাদন কৰি অহা হৈছে। নমস্কাৰ, আজি আমি আলোচনা কৰিম আমাৰ সকলোৰে পৰিচিত বগৰীৰ ঔষধি গুণাগুণৰ বিষয়ে। বগৰীৰ কেইবাটাও প্ৰজাতি আছে। আমি আজি আলোচনা কৰিবলৈ লোৱা প্ৰজাতিটো হৈছে জিজিফাছ মাৰিচিয়ানা। ইয়াক ইংৰাজীত কোৱা হয় ইণ্ডিয়ান জুজুবি আৰু হিন্দীত কোৱা হয় বেৰ। ইয়াৰোপৰি বিভিন্ন ঠাইত ইয়াক বিভিন্ন নামেৰে জনা যায়। এইবিধ বগৰীৰ উৎপত্তিৰ মূলস্থল দক্ষিণ পূব এছিয়া, কিন্তু বৰ্তমান পৃথিৱীৰ বিভিন্ন ঠাইত ইয়াক পোৱা যায়। বগৰী বিভিন্ন পুষ্টিকাৰক উপাদানেৰে পৰিপূৰ্ণ। বগৰীৰ ফল কেঁচাই বা পকাই খাব পাৰি। তাৰোপৰি ইয়াৰ পৰা আচাৰ, চাটনি, গুড়া, পন্য, তৰকাৰী, জাম জেলি আদি তৈয়াৰ কৰি খোৱা হয়। বগৰীৰ ফল শুকান বগৰীৰ গুড়া, পাত, শুকান পাতৰ গুড়া, গছৰ ছাল, শিপা, ফুল আটাইবোৰ ঔষধি কামত ব্যৱহাৰ হয়। আহকচোন আমি এইবোৰ সবিস্তাৰে আলোচনা কৰোঁ। ৰক্তচাপ নিয়ন্ত্ৰণত বগৰী অতি উত্তম। ই নাইট্ৰিক অক্সাইডৰ পৰিমাণ বৃদ্ধি কৰি মগজুলৈ ৰক্ত প্ৰবাহ সুগম কৰে আৰু ৰক্তচাপ হ্ৰাস কৰে। তাৰোপৰি ইয়াত অধিক পটাছিয়াম আৰু খুব কম পৰিমাণে ছডিয়াম থাকে, যি আমাৰ ৰক্তকেশিকাবোৰ আহল বহল কৰি ছালৰ নিচেই কাষলৈকে ৰক্ত সঞ্চালন সুগম কৰে। বগৰীত যথেষ্ট পৰিমাণে আঁহ, শ্বেতসাৰ, চেপনিন, পেকটিন আৰু ট্ৰাটাৰ্পিনইড থাকে, যি আমাৰ মলত্যাগ প্ৰক্ৰিয়া সুগম কৰি আমাৰ পাচন ক্ৰিয়া উন্নত কৰে। ফলস্বৰূপে ইয়াৰ লগত জড়িত কিছুমান সমস্যা যেনে কোষ্ঠকাঠিন্যতা, মাংসপেশীৰ বিষ, পেট ফুলা, পেটৰ পৰা বায়ু প্ৰবাহ, আলচাৰ তথা অন্যান্য পেটৰ সমস্যাৰ পৰা উপশম দিয়ে। তাৰোপৰি ই আমাৰ GI ট্ৰেক্ট শক্তিশালী কৰি তাত থকা বিভিন্ন বেক্টেৰিয়া তথা কলৰেক্টেল কেঞ্চাৰৰ পৰা আমাক ৰক্ষা কৰে। ইয়াত থকা পেকটিনে ডায়েৰিয়া বিৰোধী উপাদান হিচাপে কাম কৰে। বগৰীত যথেষ্ট পৰিমাণে চেপনিন আৰু পলিছেকাৰাইড নামৰ ফ্লেভনইড থাকে, যি দেহ মন শান্ত কৰি নিদ্ৰা আগমনত সহায় কৰে। ইয়াৰ ৰস খোৱাৰ আগত সেৱন কৰি গভীৰ নিদ্ৰা আগমনৰ জৰিয়তে নিদ্ৰাহীনতা দূৰ কৰিব পাৰি। ইয়াত থকা প্ৰচুৰ ফেনলিক কম্পাউণ্ডে এণ্টি অক্সিডেণ্টৰ কাৰ্যপ্ৰণালী সক্ৰিয় কৰি অপ্ৰয়োজনীয় অপকাৰী পদাৰ্থবোৰৰ পৰা দেহক মুক্ত কৰে আৰু কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। ইয়াৰ ৰসত প্ৰচুৰ পৰিমাণৰ কৰ্কট বিৰোধী উপাদান থাকে, যি বিভিন্ন পৰ্যায়ৰ কৰ্কট ৰোগ যেনে লিউকেমিয়া, অভেৰিয়ান, চাৰ্ভিকেল, ব্ৰেষ্ট কেঞ্চাৰ, লিভাৰ কলন কেঞ্চাৰ, স্কিন কেঞ্চাৰ আদিৰ কোষ গঠন তথা বিয়পাত বাধা প্ৰদান কৰে। বয়স বৃদ্ধিৰ লগে লগে আমাৰ দেহৰ হাড়বোৰ দুৰ্বল আৰু থুলুকা হৈ পৰে। বগৰীত যথেষ্ট পৰিমাণে মেগনেছিয়াম, কপাৰ, পটাছিয়াম, মেংগানিজ, কেলছিয়াম আৰু ফছফৰাছ থাকে, যি হাড়ৰ সংযোগ কলাবোৰ শক্তিশালী কৰি হাড় সুদৃঢ় কৰে আৰু অস্টিঅপৰচিছ অৰ্থাৎ বৃদ্ধাৱস্থাত হাড় খুনখুনীয়া হোৱাৰ পৰা ৰক্ষা কৰে। তাৰোপৰি ই মাংসপেশী আৰু দাঁতো সুদৃঢ় কৰে। বগৰীত প্ৰচুৰ পৰিমাণে মাংসসাৰ আৰু আঁহ থাকে। খুব কম পৰিমাণে কেলৰি আৰু শ্বেতসাৰ থাকে তথা চৰ্বি প্ৰায় মুঠেই নাথাকে। ইয়াৰ সেৱনে পাচন ক্ৰিয়া বিলম্ব কৰি অসময়ৰ ভোক লগা কমায়, গ্লুক'জৰ পৰিমাণ হ্ৰাস কৰে আৰু দেহত অতিৰিক্ত চৰ্বি গঠনত বাধা প্ৰদান কৰি ওজন কমোৱাত সহায় কৰে। বগৰীত থকা ব্ৰমেলিয়ান নামৰ উৎসেচক অৰ্থাৎ এনজাইমবিধে কাহ সৃষ্টিকাৰী বিজলুৱা পদাৰ্থ গঠনত বাধা প্ৰদান কৰি শ্বাস প্ৰশ্বাস তথা চাইনাছৰ পথ সুগম কৰে। জ্বৰ হ'লে বগৰীৰ শিপা পানীত উতলাই সেই পানী দিনে দুবাৰকৈ সেৱন কৰিব লাগে, অথবা শুকান বগৰী মৌজোলৰ লগত মিহলাই দিনে দুবাৰকৈ খাব লাগে। পানী লগা বা কাহ হ'লে অলপমান বগৰী পানীত 20 মিনিটমান উতলাই সেই পানী দিনে দুবাৰকৈ 4 দিনমান খাব লাগে। তাৰোপৰি পানী লগাত
ইয়াৰ জুচ বনাই জালুকৰ লগত দিনে দুবাৰকৈ সেৱন কৰিব লাগে। বগৰীত থকা এণ্টি অক্সিডেণ্ট, চেপনিন আৰু এলকলইডে তেজৰ পৰা বিষাক্ত দ্ৰব্য নিষ্কাশন কৰি তেজ পৰিষ্কাৰ কৰাৰ লগতে তেজ সম্বন্ধীয় বিভিন্ন সমস্যাৰ পৰা দেহক ৰক্ষা কৰে। বগৰীত পৰ্যাপ্ত পৰিমাণে পটাছিয়াম, ফছফৰাছ, মেংগানিজ, আইৰণ, জিংক থাকে। বগৰীৰ সেৱনে তেজত আইৰণ বৃদ্ধি কৰি হিমোগ্লবিন উন্নত কৰে আৰু ৰক্তৰ প্ৰবাহ সুগম কৰে। বগৰীত এণ্টি ইনফ্লেমেটৰী আৰু এণ্টি মাইক্ৰবিয়েল উপাদানযুক্ত বেটুলিনিক এচিড থাকে, যি আমাৰ দেহত বেক্টেৰিয়েল ইনফেকশ্যন কৰা ষ্টেফিলোকোকাছ অৰিয়াছ আৰু ই কলি নামৰ বেক্টেৰিয়া বৃদ্ধিত বাধা প্ৰদান কৰে। ইয়াৰ ৰসৰ প্ৰয়োগে মাংসপেশী তথা গাঁঠিৰ বিষ উপশমত সহায় কৰে। বগৰীত প্ৰচুৰ পৰিমাণৰ ভিটামিন এ, ভিটামিন চি আৰু বেটুলিনিক এচিড থাকে, যি গ্লুটাথিয়নৰ পৰিমাণ বৃদ্ধি কৰি অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা আমাক ৰক্ষা কৰে। বগৰী এণ্টিহিষ্টামিনিক উপাদানেৰে পৰিপূৰ্ণ। ইয়াৰ সেৱনে আমাৰ প্ৰতিৰোধক উপাদানবোৰ নিয়মীয়া কৰা মাষ্ট চেলবোৰ সুস্থিৰ কৰে আৰু এলাৰ্জিক ৰিয়েকশ্যন প্ৰতিহত কৰে। প্ৰচুৰ পৰিমাণে থকা ভিটামিন চি আৰু এণ্টি অক্সিডেণ্টৰ বাবে বগৰী সেৱনে আমাৰ ছালৰ উন্নতিৰ ক্ষেত্ৰত প্ৰায় চমৎকাৰ কৰিব পাৰে। ইয়াৰ সেৱন বা প্ৰয়োগৰ দ্বাৰা ছালৰ বিভিন্ন সমস্যা যেনে শালমইনা, দাগ, আগতীয়া বাৰ্ধক্য, ছাল সুতুৰাসুতুৰ পৰা বেচু, ছৰিয়চিছ আদি দূৰ কৰি ছালখন সুন্দৰ আৰু উজ্জ্বল কৰি তোলে। তাৰোপৰি ই মেলানমা নামৰ স্কিন কেঞ্চাৰ বিয়পাতো বাধা প্ৰদান কৰে। বগৰীৰ তেলত প্ৰচুৰ পৰিমাণে মাংসসাৰ, খনিজ লৱণ আৰু খাদ্যপ্ৰাণ পোৱা যায়, যি চুলি শ্ৰীবৃদ্ধিৰ বাবে অতি উত্তম। ইয়াৰ গুটিৰ পৰা উলিওৱা তেল নাৰিকল তেলৰ লগত মিহলাই নিয়মীয়াকৈ চুলিত সানিলে চুলি গজা বৃদ্ধি হয় আৰু চুলি সৰা বন্ধ হয়। বগৰীয়ে নিউৰো প্ৰটেক্টিভ এফেক্টৰ কাম কৰে আৰু আমাৰ স্মৃতিশক্তি তথা শিকন উন্নত কৰে। ই বিভিন্ন ধৰণৰ স্নায়ুবিক বিসংগতি নিৰাময় কৰে, নিউৰো ট্ৰান্সমিটাৰ আৰু ষ্ট্ৰেছ হৰমনৰ ওপৰত ইতিবাচক ক্ৰিয়া কৰে। ইয়াত থকা নিকোটিফ্লৰিন নামৰ ফ্লেভনইডে অক্সিডেটিভ ষ্ট্ৰেছৰ পৰা স্নায়ুবিক কোষবোৰক ৰক্ষা কৰে আৰু শক্তি আহৰণত সহায় কৰে। বগৰীৰ সেৱনে আমাৰ মগজু আৰু স্নায়ুতন্ত্ৰ শান্ত আৰু শীতল কৰে তথা কৰ্টিচল হৰমনৰ ভাৰসাম্য ৰক্ষা কৰে। সেয়েহে ইয়াক মানসিক চাপ, উৎকণ্ঠা, হতাশগ্ৰস্ততা আদিৰ চিকিৎসাত ব্যৱহাৰ কৰা হয়। বগৰীত এনে কিছুমান হৃদযন্ত্ৰৰ উপযোগী পুষ্টিকাৰিতা থাকে, যি হৃদযন্ত্ৰৰ কাৰ্যকলাপ উন্নত কৰাত সহায় কৰে। ইয়াত প্ৰচুৰ পৰিমাণে পটাছিয়াম আৰু কম পৰিমাণে ছডিয়াম থাকে, যি আমাৰ ৰক্তবাহী ধমনীবোৰ শিথিল কৰি ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। তাৰোপৰি ই হৃদযন্ত্ৰৰ পৰা অক্সিজেন কঢ়িয়াই অনা ৰক্তকেশিকাবোৰত চৰ্বি গঠন হোৱাত বাধা প্ৰদান কৰে। লগতে ইয়াত থকা আহজাতীয় উপাদানে চৰ্বিৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি হৃদজনিত অসুখৰ সম্ভাৱনা হ্ৰাস কৰে। এই ক্ষুদ্ৰ ফলবিধত প্ৰচুৰ পৰিমাণৰ ভিটামিন এ আৰু ভিটামিন চি থাকে, যি দেহৰ বিষাক্ত দ্ৰব্যবোৰৰ লগত যুঁজে, অক্সিডেটিভ ষ্ট্ৰেছৰ ৰোধ কৰে আৰু আভ্যন্তৰীণ জ্বলন নাশ কৰে, অতি সংবেদনশীলতা দূৰ কৰে তথা বিভিন্ন বেমাৰ আজাৰ ৰোধ কৰি দেহৰ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা কিছুমান অত্যাৱশ্যকীয় এমিনো এচিডৰ বাবে বগৰীৰ সেৱনে দেহত এনে কিছুমান মাংসসাৰ অৰ্থাৎ প্ৰটিন গঠনত সহায় কৰে, যিবোৰে দেহৰ বাহ্যিক আঘাত উপশম দি সোনকালে শুকোৱাত সহায় কৰে। লগতে ইয়াত থকা ফাইটোকেমিকেলে পেথোজেন আৰু জাৰ্মছৰ লগত যুঁজি দেহক সুৰক্ষা দিয়ে। বগৰীৰ সেৱনে কোষৰ অধুপতন ৰোধ কৰি মগজুৰ সংজ্ঞানাত্মক কাৰ্যাৱলী উন্নত কৰে। ফলস্বৰূপে ই বাৰ্ধক্যকালৰ বিস্মৃতি, বিকাৰগ্ৰস্ততা, স্নায়ুবিক অধুপতন আদি ৰোধ কৰি স্মৃতিশক্তি উন্নত কৰে। বগৰীত যথেষ্ট পৰিমাণে ফলিক এচিড থাকে, যি ৰক্তকোষ গঠন আৰু ভ্ৰূণৰ বিকাশত সহায় কৰে। লগতে ইয়াত থকা জিংকে ভ্ৰূণৰ মগজু বিকাশ তথা বোধশক্তি বৃদ্ধিত সহায় কৰে। বগৰীৰ আয়ুৰ্বেদিক ব্যৱহাৰো অতি বহুল। তলত আমি কেইটামান আয়ুৰ্বেদিক ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিম। ইয়াৰ পাত খুন্দি নেমুৰ ৰসৰ লগত মিহলাই পতংগ দংশনৰ ঠাইত সানি উপশম পাব পাৰি।
ইয়াৰ কেঁচা পাত জুইত সেকি তাৰ ওপৰত এৰাগুটিৰ তেল সানি কেঁচুমুৰীয়াৰ স্থানত দিনে দুবাৰকৈ এসপ্তাহ সানিলে ইয়াৰ পৰা উপশম পাব পাৰি। ইয়াৰ গুটি পানীত উতলাই সেই ৰস নিমখ পানীৰ লগত মিহলাই দিনে 3 বাৰকৈ 2 মাহ ধৰি সেৱন কৰিলে কুহুমহাড় ৰোগ অৰ্থাৎ জণ্ডিছ ৰোগৰ পৰা উপশম পাব পাৰি। কোষ্ঠকাঠিন্যতাত ভোগা মানুহে ইয়াৰ গুড়া গৰম পানীত মিহলাই দিনে 2 বাৰকৈ সেৱন কৰিব লাগে। ইয়াৰ শিপা পানীত উতলাই তাৰ ৰস দিনে 3-4 বাৰকৈ সেৱন কৰি মহিলাৰ ক্ষুধাহীনতাৰ ৰোগ দূৰ কৰিব পাৰি। ইয়াৰ পাত পানীত ভিজাই ৰাখি সেই পানী দিনে 2 বাৰকৈ চকুত টোপাল হিচাপে দি চকুৰ অসুখ নিৰাময় কৰিব পাৰি। ইয়াৰ ফুল পানীত ভিজাই ৰাখি সেই পানী আই লোচন হিচাপেও ব্যৱহাৰ কৰিব পাৰি। পেটৰ বিষ হলে ইয়াৰ গছৰ বাকলি পানীত ভিজাই ৰাখি সেই পানী দিনে 2 বাৰকৈ সেৱন কৰিব লাগে। ইয়াৰ উপৰিও বগৰীৰ সেৱন বা প্ৰয়োগৰ দ্বাৰা অন্যান্য বিভিন্ন ৰোগ যেনে পেট চলা, গ্ৰহণী, হাওঁফাওঁৰ সমস্যা, বাত বিষ, যকৃতৰ সমস্যা, হাঁপানি, দাঁতৰ আলু খহা, স্কেবিজ, হেপাটাইটিছ, প্লীহাৰ ৰোগ, ৰক্তহীনতা আদি দূৰ কৰিব পাৰি। বগৰী সেৱনৰ যদিও কোনো বিশেষ পাৰ্শ্বক্ৰিয়া নাই, তথাপি ইয়াৰ অত্যাধিক সেৱনে অপকাৰ কৰিব পাৰে। মধুমেহ ৰোগী তথা গৰ্ভৱতী মহিলাই ইয়াৰ মাত্ৰাধিক সেৱনৰ পৰা বিৰত থাকিব লাগে। আজিৰ খণ্ডটো কেনে পালে কমেণ্ট কৰি জনাব। আমাৰ চেনেলটো ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।